হে দোস্ত, হাই হেল্ল' নমস্কাৰ। মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আকৌ এটা নতুন ভিডিঅ'লৈকে আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন ভিডিঅ'টো চাওক, কি সাজ আছে এই ভিডিঅ'টোত। কি আছে? ক'ত আছোঁ? ये खाने के लिए आया हूँ यहाँ पे। ये खाने के लिए आया हूँ। আমি যোৱাত আছোঁ গোটেই মোটামুটি বহুত হিচাপ কৰিব নোৱাৰি আৰু বগৰীৰ গাছ এটা নদী দেলো বগৰীৰ গাছ দেলো বগৰীৰ গাছ চাইডত নদী বেলেগ এক নম্বৰ দৃশ্য। হেডালো খাই মা তাতে যে এডাল যে মিঠা আছে খাওঁ তো পকা পকা সদ নাই এইবাৰ সিমান সদ টানে খাই, কিন্তু পকা হিচাপত সদ হ'ব লাগিছিল যেন এনেকৈ ধুনীয়াকৈ বকচি। সদ নহয় বুলি মাৰিও আছে আৰু ধৰক আগুৱাই আহি থাকক আমাৰ লগত। এইটো খাই বিপুল চাপ কিন্তু আমি বগৰী খাবলৈ আহিছোঁ। কিমান লাইক লাগব কৈ দে একবাৰ, কিমান লাইক লাগব ভিডিঅ'টোত? 500 1000 কিমান লাগব লাইক? 2000 মান এনে ভালেই, যদি ভিডিঅ'টো সকলোৱে চাই ভাল পায় লাইকটো কৰি দিবা দেই, লাইক কমেণ্ট লগতে শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এডাল পকাই নাই দেখোন আগত পৰিৱেশ দেল চাওক কি বকি আছে দেল এই বগৰী আৰু দেল চাওক কি পকি আছে, এইগিলাখান কি পকি আছে সেই চাওক, এইয়া কি পকি আছে নাখাব পাৰা দিয়া থৰিম তেল তেতিয়াহ'লে দেখালোঁ গোটেইখিনি। ভাল ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে আজিলৈকে এইখিনিয়ে, টাটা বাই বাই।